নমস্কাৰ, মই আজি এটি শুকান ইলিহিলি মাছৰ ৰেচিপি লৈ আহিছোঁ। আহকচোন চাওঁ মইনো কেনেকৈ বনাইছোঁ। এয়া দেখিছে নহয়, শুকান ইলিহিলি মাছৰ ভাজি। এয়া অলপ মাছ লৈছোঁ, শুকান ইলিহিলি মাছ। আৰু এয়া দেখিছেনে, অলপ কুহুমীয়া গৰম পানী লৈছোঁ। আৰু এই মাছখিনি এতিয়া মই ইয়াতে এইদৰে 3বাৰমান ধুই ল'ম। কুহুমীয়া গৰম পানীত এইদৰে ধুই লৈছোঁ মই মাছখিনি। খুব ভাল লাগে শুকান ইলিহিলি মাছৰ ভাজিকণ খাই। আৰু এয়া চাওকচোন, এইদৰে মই এই মাছখিনি ধুই লৈছোঁ। আৰু এতিয়া মই এই মা মছলাখিনি ৰেডি কৰি ল'ম। এয়া দেখিছে নহয়, এটা পিঁয়াজ কাটি দিছোঁ। ইয়াত মই এটা খুদুনা লৈছোঁ, ইয়াত বস্তুখিনি মই খুন্দি ল'ম। আৰু কেইটামান জলকীয়া দিছোঁ, যিহেতু শুকান মাছ হয়, শুকান মাছত অলপ জাল হ'লে খাবলৈ খুব ভাল হয়। এয়া দেখিছে নহয়, পিঁয়াজ জলকীয়া, এয়া অলপ আদা দিছোঁ, আদা কমকৈ দিছোঁ। আৰু কেইফুটামান নহৰু। আৰু এই গোটেই বস্তুকেইটা মই এই খুদুনাতে খুন্দি ল'ম। আপোনালোকে পটাটো পিচি ল'ব পাৰে। আৰু কেনেকৈনো মই বনাইছোঁ তাকে চাওঁচোন আহক। আৰু এতিয়া মই গেছত এখন কেৰাহী পাতি এই শুকান মাছখিনি ইয়াতে অলপমান সময়ৰ কাৰণে ফ্ৰাই কৰি ল'ম, বেছি সময় নহয়। এয়া গৰম তেলত দি দিছোঁ। অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰি লৈছোঁ। আপোনালোকে ফ্ৰাই নকৰাকৈ কেঁচাকৈয়ে দিব পাৰে, কিন্তু এইদৰে অকণমান ভাজি ল'লে খাবলৈ খুব ভাল হয়। এয়া হৈ গৈছে, অকণমান সময়ৰ কাৰণে তেলত দি লৈছোঁ। আৰু এই তেলকণতে মই এতিয়া বনাম। এয়া দেখিছে নহয়, খুন্দি লোৱা পিঁয়াজ আদা নহৰুকণ মই ইয়াতে দি দিছোঁ। আৰু ইয়াত কি দি বনাইছোঁ মই তাকে চাওঁচোন আহক। ইয়াতে তেলতে অকণমান সময়ৰ কাৰণে ভাজি লৈছোঁ। খুব ভাল লাগে শুকান ইলিহিলি মাছৰ ভাজিকণ খাই। আৰু এয়া এতিয়া মই দেখিছে নহয়, 2টা বিলাহী লৈছোঁ। আৰু এতিয়া বিলাহীকেইটা মই ইয়াতে দি দিছোঁ। আৰু বিলাহীখিনি এইদৰে মই অলপ সময় ভাজি ল'ম, গলি যোৱালৈকে। আৰু ইয়াৰ জোখৰ অনুপাতে মই হালধি আৰু নিমখ দিম। এয়া নিমখ দিছোঁ। ইয়াত বেছি মছলাৰ প্ৰয়োজন নাই। আৰু 2 মই তেজপাত দি দিছোঁ। ইয়াত দেখিছে নহয়, বিলাহীখিনি প্ৰায় গলিয়ে গৈছে। এইদৰে মই ভাজি লৈছোঁ অলপ সময়ৰ কাৰণে তেলত। আৰু এতিয়া অলপমান সময়ৰ কাৰণে ঢাকি ৰাখি দিছোঁ। ইয়াত দেখিছে নহয়, খুব ধুনীয়াকৈ গলি গৈছে। যিহেতু এতিয়া ঠাণ্ডা দিনত শুকান মাছৰ ভাজিকণ খাই খুব ভাল লাগে। আৰু এতিয়া এই মাছখিনি মই বিলাহীখিনি অলপ সময় ভাজি লোৱাৰ পাছত ইয়াতে দি দিছোঁ। আৰু এতিয়া মই অলপমান গৰম পানী দিছোঁ, পানী গৰম কৰি ৰাখিছিলোঁ। এয়া দেখিছে নহয়, দিয়াৰ লগে লগে খুব ধুনীয়া হৈছে। আৰু শুকান মাছৰ খুব ধুনীয়া এটা গোন্ধ ওলাইছে। যিহেতু মই শুকান মাছ খাই খুব ভাল পাওঁ। এয়া দেখিছে নহয়, এয়া কিমান ধুনীয়াকৈ হৈ গৈছে। আৰু খুব ধুনীয়া গোন্ধ এটা ওলাইছে। আৰু যদি ভাল পায় মোৰ ভিডিঅ'টি লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। আৰু যিসকল নতুন ভিউৱাৰ্ছ ছাবস্ক্ৰাইব কৰিব। এয়া দেখিছে নহয়, ৰেডি হৈ গ'ল। কিমান ধুনীয়া হৈছে।